সকলে একেলগে গ'লে ভাল লাগিব কথা আছে সকলোৰে প্ৰিয় অকণমান উঠি পেলাই জিনা ৰাজকুমাৰী আছে একেলগে ঠাইতে অকণমান বাছি দিলে ভাল লাগিব জিনা ৰাজকুমাৰী আছে তেওঁক অনুৰোধ জনাইছোঁ জিনা ধন্যবাদ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই হাজো মন্দিৰলৈ সেৱা যাচিছোঁ আৰু ইয়াৰ মঞ্চৰ পৰাই মই কৈছোঁ যে ডক্টৰ ভূপেন হাজৰিকা